তোমাৰ পৰিচয়টো দিয়া। হয়, নমস্কাৰ। মোৰ নাম চুম্পি চুতীয়া। চন্দন চুতীয়া। হয়, চাচনিৰ দৰে এটা বৃহৎ এলেকা য'ত ৭২খন ৰাজহুৱা গাঁও আছে, এই অঞ্চলত আজিলৈকে এখন স্নাতক মহাবিদ্যালয় স্থাপন হ'ব বুলি হোৱা নাই। তুমি এই ক্ষেত্ৰত কি মতামত আগবঢ়াবা? মই এইটোৱে ক'ব বিচাৰিম যে চৰকাৰে ইয়াত অতি সোনকালে এখন স্নাতক মহাবিদ্যালয় স্থাপন কৰে যেন। হয়, কাৰণ আমাৰ চাচনি অঞ্চলত বহুকেইখন হাইস্কুল লগতে আৰু বহুকেইখন প্ৰাইভেট স্কুলো আছে, যিখনৰ পৰা প্ৰতি বছৰে বহুত ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ যায়। কিন্তু তেওঁলোকে পঢ়িবৰ কাৰণে এখন ভাল স্নাতক মহাবিদ্যালয় আমাৰ এই চাচনি অঞ্চলত নাই, যি কাৰণে তেওঁলোক বহুত দূৰত গৈ পঢ়িবলগীয়া হয়। কাৰণ আমাৰ ইয়াত আছে কিন্তু নাহৰকটীয়া, যিটো আমাৰ ইয়াৰ পৰা বহুত দূৰ হয়। স্নাতক মহাবিদ্যালয়খন স্থাপনৰ সন্দৰ্ভত তুমি কি মত পোষণ কৰিবা? হয়, চাচনিত এখন স্নাতক মহাবিদ্যালয়ৰ প্ৰয়োজন আছে, কিয়নো চাচনি ৭২খন ৰাজহুৱা গাঁৱৰ এটা অঞ্চল হয়। তাত ৭খন হাইস্কুল, এখন জুনিয়ৰ কলেজ লগতে এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। হ'লেও ইয়াত চাচনি আমাৰ অঞ্চলৰ লোকসকল অতিকে দৰিদ্ৰ। হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বহুতো ল'ৰা ছোৱালীয়ে পঢ়া সামৰিব লগা হয়। দৰিদ্ৰতাৰ খাতিৰতে হওক বা বেলেগ গাড়ী মটৰ দূৰলৈ যোৱা গাড়ী মটৰৰ কিবা ক্ষেত্ৰতে হওক সামৰিব লগা হয়। সেইটো কাৰণে চাচনি যদি এখন স্নাতক মহাবিদ্যালয় স্থাপন হয়, তেতিয়াহ'লে আমি অতিকে আনন্দ হ'ম। লগতে টেঙাখাত, যিটো আমাৰ নৈ পাৰ হৈ যাবলৈ, যিটো আমাৰ অসুবিধা হয় নাৱত যাবৰ কাৰণে, সেইকাৰণে এখন স্নাতক মহাবিদ্যালয় চৰকাৰে ইয়াত এখন স্থাপন কৰি দিয়া যেন। হয়, মানে এনেকুৱা এটা কথা হৈছে, চাচনিৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি ভাবানে চাচনি স্নাতক মহাবিদ্যালয় এখন অভাৱ হোৱাটো? এইটো ভাবোঁ। হয়, মানে চাচনি চৰকাৰে এইটো অতি সোনকালে কৰিব লাগেনে? এইটো অতি সোনকালে কৰিলে আমাৰ কাৰণে বেছি ভাল হয়। বহু ক্ষেত্ৰত চাচনিবাসীৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, ষ্টেডিয়াম বা স্বাস্থ্যকেন্দ্ৰই হওক অন্যান্য দিশতো বহুত আঁচনি গ্ৰহণ কৰিছে। তথাপিও চাচনিবাসীৰ বাবে এখন স্নাতক মহাবিদ্যালয় বিশেষ প্ৰয়োজন। চৰকাৰে যদি চাচনিত এখন স্নাতক মহাবিদ্যালয় স্থাপনৰ কথাটো মুখ্য বিষয় হিচাপে বিবেচনা কৰি এখন স্নাতক মহাবিদ্যালয় স্থাপন কৰিব লাগে। আমাৰ ইয়াত বহুতো সমস্যা আছে, কিন্তু ইয়াত প্ৰধান সমস্যাটো হৈছে এখন স্নাতক মহাবিদ্যালয়, যিটো আমাৰ ইয়াত আটাইতকৈ ডাঙৰ সমস্যা। সেইকাৰণে চৰকাৰে অতি সোনকালে এখন স্নাতক মহাবিদ্যালয় স্থাপন কৰিব লাগে, যাৰ পৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰে। কাৰণ ইয়াত বহুতো সমস্যা আছে, কিন্তু সৰ্বপ্ৰথমে এই কলেজখনৰ কথা চৰকাৰে চিন্তা কৰিব লাগে। কাৰণ ইয়াৰ পৰা বহু ছাত্ৰ ছাত্ৰী প্ৰতি বছৰে উত্তীৰ্ণ হৈ যায়, বহুত ভাল ফলাফলো লাভ কৰে। কিন্তু এখন ভাল স্নাতক মহাবিদ্যালয় নোহোৱাৰ কাৰণে বহুত অসুবিধাত পৰিবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকল। তুমি এনেকুৱা কিছুমান ল'ৰা ছোৱালী দেখিছানে যিবিলাকে টাউনত বা চহৰত পঢ়িব নোৱাৰি পঢ়া আধাতে সামৰিবলগীয়া হয়? দেখিছোঁ। কাৰণ বহুতে হাই ছেকেণ্ডেৰী এক্সাম পাছ কৰি পিনে পঢ়া শুনা বাদ দিবলগীয়া, কাৰণ পইচাৰ অভাৱত আৰু এখন ভাল স্কুল নোহোৱাৰ কাৰণে আৰু দূৰ হোৱাৰ কাৰণে। মানে বহুত ওচৰতে মোৰ মামা এজন আছে, যিজনে হাই ছেকেণ্ডেৰী এক্সাম পাছ কৰিছিলে, কিন্তু ভাল এখন কলেজ পইচাৰ অসুবিধাৰ কাৰণে সি পঢ়িব নোৱাৰিলে।